गाबोन एबा 3 फेब्रुवारि खालार खालि खुंजागोन क'क्राझार जिल्ला बिपिएफनि मावफारिया जथुमा। जथुमायाव 50,000निबो गोबां रायजोफोरा बाहागो लाफैगोन, फोरमायदों जहन जुब्राज इस्लारिया। जोंनि कैलकुलेशन आरो आसाजों जोङो more than 50,000 मानसि बेयाव बाहागो लादों। मावफारिया जथुमानि हाबाफारिखौ लानानै हाबाफारि जागोन थावनियाव खामानि मावनाया सोलिगासिनो दं। फैबाय थानाय बिसायख'थिखौ लानानै आथिखालाव बिपिएफ दोलोआ गासैबो साखाफारा जानायखौ नुनो मोन्दों। गाबोन एबा 3 फेब्रुवारि खालार खालि क'क्राझारनि थिथागुरि जानागाव गेलेग्रा फोथाराव खुंजागोन क'क्राझार जिल्ला बिपिएफ दोलोनि मावफारिया जथुमा हाबाफारि। बे हाबाफारि जागोनखौ लानानै क'क्राझार जिल्ला लाइमोन बिपिएफनि गाहाय नेहाथारि जहन जुब्राज इस्लारिया खौरांगिरिनि सिगाङाव एरैबायदि फोरमायो। बिपिएफनि क'क्राझार जिल्ला बिपिएफनि मावफारिया जथुमा दङ आरो बे जथुमाखौ प्रिपेरेसन खालामबाय थागासिनो दं। दा फैयै फैयै बे प्रिपेरेसना जोबनाय पर्यायाव सफैबाय। जोंहा मात्र हरसेल'सै, बे हरसे जोबबानो गाबोन जोंहा बे मावफारिया जथुमा जासिगोन। गुबुन फारसेथिं फैबाय थानाय बिसायख'थिनि सायाव नोजोर लाखिनानै जानो गोनां हाबाफारिफोरखौ लाफाना एमसिएलए देरहासात बसुमतारिया एरैबायदि फोरमायो। বিপিএফ রাজনৈতিক দলে আগন্তুক লোকসভা নির্বাচনের কারণে আমি তৃণমূল পর্যায়লৈকে আমি ইতিমধ্যে গ্রাউন্ড প্রিপারেশন আমি রেডি করে আছো। ফলস্বরূপে অহাকালি আমার 3 তারিখ 3 ফেব্রুয়ারিত কোকরাঝার জিলার বুথ কমিটি লেভেল, প্রাইমারি লেভেল আর আমার যিমান মহিলা যুব বিএসইউ আৰু আমাৰ কমিউনিটি যিবিলাক বিপিএফ চেল, এই চেলবিলাকৰ যিমান আমাৰ কৰ্মী আছে কোকৰাঝাৰ জিলা কমিটি হিচাপে আমাৰ ব্লক পৰ্যায়, প্ৰাইমাৰী আৰু বুথ কমিটি লেভেলৰ ৱাৰ্কাৰবিলাকৰ এটা মিটিং বহিব আৰু সেই মিটিঙত আমি প্ৰায় মিনিমাম 50,000 আমাৰ ৱাৰ্কাৰৰ মানে বৈঠক হ'ব। এই বৈঠকত আমাৰ মাননীয় বিপিএফ দলৰ সুপ্ৰিম হাগ্ৰামা মহিলাৰী দেৱে আমাৰ কৰ্মীসকলক এটা দায়িত্ব অৰ্পণ কৰিব আৰু আমাৰ কৰিব লগা যিবোৰ দায়িত্ব ৰাইজৰ তৃণমূল পৰ্যায়ৰ আমাৰ গাঁও লেভেলৰ যিসকলৰ প্ৰধান আৰু আমাৰ নতুনকৈ এইবাৰ ভোট দিব পৰা যিটো অধিকাৰ পালে এই আমাৰ যুৱ যুৱতীসকললৈও আমি আমাৰ বিপিএফৰ যিটো আদৰ্শ, আমি বিপিএফ ৰাজনৈতিক দল হিচাপে আমি বিটিচি অঞ্চলৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো আমাৰ সমন্বয়, ভাতৃত্ব আৰু আমাৰ মাজত যিটো বুজাপৰা, এইটো অক্ষুণ্ণ ৰাখি বিটিচিৰ শান্তি আৰু বিটিচিৰ মিলাপ্ৰীতি আৰু উন্নয়নৰ ক্ষেত্ৰত যিটো আমাৰ বিপিএফ দলে কাম কৰিবলৈ যিটো এজেণ্ডা, যিটো আমাৰ ভিজন, যিটো আমাৰ বিপিএফ দলৰ যিটো ভিজন, আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ যিটো বিটিচিক লৈ যিটো এটা কি বুলি কয় এইটো আদৰ্শ, এই আদৰ্শক যাতে আমাৰ সকলো বিটিচিবাসী ৰাইজে তৃণমূল পৰ্যায়লৈকে আমি যাব পাৰোঁ, তাৰ কাৰণে অহাকালি আমাৰ মিটিঙত হাগ্ৰামা মহিলাৰী দেৱৰ এটা আমালৈ এটা কৰ্তৃত্ব প্ৰদান কৰিব। ইয়াৰ লগতে বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ যিটো ধৰ্ম, সৰ্বধৰ্ম প্ৰাৰ্থনা, ইয়াত আমি অহাকালি প্ৰাৰ্থনা কৰিম আৰু সেই প্ৰাৰ্থনাৰ জৰিয়তে আগন্তুক লোকসভা সমষ্টিত যাতে আমি শান্তিৰে পাৰ কৰাব পাৰোঁ, কোনো কষ্ট নোহোৱাকৈ আমাৰ ৰাইজৰ সহায় সহযোগিতাত যাতে আমাৰ বিপিএফ কেণ্ডিডেটসকলক আমি জিকাব পাৰোঁ, বিপুল ভোটত জিকাব পাৰে, ইয়াৰ কাৰণে ভগৱান ঈশ্বৰ আল্লাহ গড আমি যাক মানে বিশ্বাস কৰোঁ, নিজৰ বিশ্বাসী যিটো আমাৰ ভগৱান, আমাৰ নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম যাতে আমাক বুদ্ধি দিয়ক, জ্ঞান দিয়ক, ওপৰৱালাৰ যিটো জ্ঞান আৰু বুদ্ধিৰ জৰিয়তে
বিটিসি বাকি রাইজক যাতে আমি বিটিসি অঞ্চলের জনগণের স্বার্থত যাতে আমি কাম কৰিব পাৰোঁ আৰু বিপিএফ ৰাজনীতিক দলৰ যেটো নাঙল ছবি যেটো প্ৰতীক এই প্ৰতীক চিনত যাতে বিপুল ভোটত ৰাইজে ভোট দান কৰে তাৰ কাৰণে আমি ডিস্ট্রিক্ট পৰ্যায়ত ৰাজনীতিক এটা মিটিং আমাৰ কৰ্মকৰ্তাসকলৰ এটা কৰ্মশালা অহাকালি অনুষ্ঠিত হ'ব আৰু অহাকালি দিনৰ পিছত যেন আমাৰ সকলো ব্লক পৰ্যায় জিলা পৰ্যায় বা আমাৰ প্ৰাইমাৰী পৰ্যায় বুথ লেভেলৰ যিসকল ওয়ার্কার সকলেই যাতে প্রত্যেকটা ভোটাধিকারী আমার 18 বছৰৰ পৰা আৰম্ভ কৰি যিমান আমাৰ বৃদ্ধা যিমান আমাৰ কি বুলি কয় বুদ্ধি জ্ঞানী সকল আছে তেখেতসকলৰ লগত যাতে আমি যোগাযোগ কৰি আগন্তুক নিৰ্বাচনত আমি যাতে সহজে মানে বিজয়ী হ'ব পাৰোঁ বিপুল ভোটত বিজয়ী হ'ব পাৰে তাৰ কাৰণে অহাকালি এই প্ৰগ্ৰামটো লোৱা হৈছে দলৰ প্ৰাৰ্থী কোন হ'ব আৰু কেতিয়া ঘোষণা কৰিব এটা আমাৰ হাই কমান্ডে বোধহয় মানে ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চৰ ফাৰ্ষ্ট উইকত আমাৰ কেণ্ডিডেটটো বোধহয় ডিক্লাৰেশ্যন হ'ব বৰ্তমানে আমাৰ কেণ্ডিডেটৰ বিষয়ে বা ডিক্লাৰেশ্যনৰ বিষয়ে আমাৰ দলত আলোচনা হোৱা নাই নিশ্চয় হাই কমান্ডে সময়মতে আলোচনা অনুষ্ঠিত কৰিব আৰু ঘোষণাটো নিশ্চয় কৰিব শুনা পাইছে যে খাম্পা বৰগেৰী ডাঙৰীয়া প্ৰাৰ্থী হ'ব তেনেকুৱা মানে আমাৰ দলৰ ভিতৰত খাম্পা বৰগেৰীৰ নামটো বেছি প্ৰচাৰিত হৈছে মানুহৰ মুখত খাম্পাৰ নামটো বা খাম্পা বৰগেৰী ডাঙৰীয়াৰ নামটো ৰাইজৰ মুখত বা আমাৰ দলীয় কৰ্মীসকলৰ মুখত বেছি চৰ্চাটো চলাটো আমিও দেখিছোঁ ৰাইজৰ কথা আমাৰ দলীয় হাইকমাণ্ডৰ কথা তেখেতৰ নামটো বেছি চৰ্চাত আহিছে জিকাটো কিমান আশাবাদী আপোনালোক জিকাটোতো আমি জিকা নহয় আমাৰ কোকৰাঝাৰ লোকসভা ওদালগুৰি দৰং লোকসভাত এই জিকাটো বিপিএফৰ জিকা নহয় বা আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ জয় নহয় এই জয়টো আমাৰ বিটিসি বাসীৰ জয় আৰু সেই জয় যাত্ৰাটো আমি বিপিএফ ৰাজনৈতিক দলে কোনো ৰাজনৈতিক দলৰ লগত আমি এলায়েন্স নকৰাকৈ আমি বিটিসি বাসী ৰাইজক আস্থাত আমি লৈছোঁ বিশ্বাসত লৈছোঁ আৰু তেখেতসকলৰ ওপৰতেই আমি নিৰ্ভৰ কৰি আজি আমি আমাৰ দুটা লোকসভাত আমাৰ প্ৰাৰ্থীসকলে জিকাটো 100% হৈ আছে আৰু সেইটো আমাৰ ৰাইজে দায়িত্ব লৈছে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে সকলোৱে প্ৰত্যেকটা কৰ্মীসকলে 4জন 5জন 10জন ঠিক তেনেকৈ এটা আমাৰ কৰ্মীসকলে 4জন 5জনকৈ বা 8জন 10জনকৈ এনেকুৱা দায়িত্ব লৈছে আৰু প্ৰত্যেকটা কৰ্মীয়ে যদি আমাৰ বিপিএফ কৰ্মীসকলে যদি প্ৰত্যেকেই দায়িত্ব লয় তেতিয়াহ'লে জয়ী হোৱাটো নিশ্চিত আৰু সেইটোৱে হৈ আছে আমাৰ ইউপিএল বিজেপিৰ যিটো প্ৰাৰ্থী দিব সিহঁতে আপোনাৰ বিপিএফ দলৰ কাৰণে অলপ প্ৰত্যাহ্বান হ'ব নেকি প্ৰত্যাহ্বানটো সব ক্ষেত্ৰত মানে সবেই ফেক্টৰছ হয় নিৰ্বাচনেই আৰু নিৰ্বাচনটো ইমান সহজে নলয় আমি কাকোবা ফেক্টৰ নহয় বুলি আমি নকওঁ কিন্তু আমাৰ জয়ী হোৱাটো খুব সহজ আমাৰ যিটো দলীয় কৰ্মীসকলে নিষ্ঠাৰে যেনেকৈ ৰাইজৰ লগত যোগাযোগ ৰাখিছে প্ৰত্যেকটা কৰ্মীসকলে সকলো ভোটাধিকাৰসকলৰ লগত সুসম্পৰ্ক বজাই ৰাখিছে তাত আমাৰ নিঃসন্দেহ যে আমি বিপিএফ দলে জিকিব 2024 जोंना बिपिएफनि क'क्राझार जिल्ला बिपिएफनि मावफारिया जथुमा दङ आरो बे जथुमाखौ प्रिपेरेसन खालामबाय थागासिनोमोन दा फैयै बे प्रिपेरेसना जोबनाय पर्यायाव सफैबाय जोंहा मात्र हरसेल'सै बे हरसे जोबबानो गाबोन जोंना बे मावफारिया जथुमा जासिगोन दा बे मावफारिया जथुमाव 50,000निबो बारा मानसि जथुमा जाफैगोन आरो लोगोसे गासैबो बिपिएफ दलनि कर्मी लोगोसे
पाब्लिकफोरखौ लैहोर लैहोर फैनानै बाहागो लानो थाखाय आं खावलायो। हाबाफारियाव सोर सोर दैदेनगिरिफ्रा दोलोनि दैदेनगिरिफ्रा बाहागो लादों? हाबाफारियाव जोंनि जिल्लानि प्रेसिडेन्ट श्रीजुत देरहासात बसुमतारी सार, लोगोसे गोबां जोंनि दैदेनगिरि, बिपिएफनि दैदेनगिरि आरो बे जथुम्मायावनो गाहाय आलासि हिसाबै फैगोन जोंना श्रीजुत हाग्रामा महिलारी सार, सेन्ट्रेल प्रेसिडेन्ट बिथाङा बेयाव बाहागो लादों। हाबाफारिजों लोगोसे मा मा हाबाफारि लाफादेरनाय जादों? मावफारिया हाबाफारिजों लोगोसे अल रिलिजियास प्रेयार लानाय जादों। गुबुन गुबुन धोरोमनि प्रेयार लानाय जागोन, जाहाथे मोनफ्रोमबो धोरोमनि इसोरा जों बिपिएफनि सायाव बोर होयो, आशीर्बाद होयो आरो जोंनि फैगौ बिसायख'थियाव जोंखौ देरहासार खालामो। नोंथांमोना बे हाबाफारिखौ मा उद्देश्य लानानै खुंनो साखाफारा जादों? उद्देश्यआनो जाबाय जे जों बिपिएफ हिसाबै जोबोद गोरायैनो दं आरो जों प्रिपेरेसन खालामगासिनो जे फैगौ बिसायख'थियाव जों 100% जै जागोन होननानै बे उद्देश्यखौ लानानै जों कर्मखौ मावगासिनो। ओरैनो बेसेबांसो बाहागो लागोन आसा? जोंनि केलकुलेसन आरो आसाजों जोङो more than 50,000 मानसि बेयाव बाहागो लागोन। नोंथाङा बुंनो हागोन नामा जे लकसभा बिसायख'थिया फैगासिनो दं, बेनि गेजेराव बिपिएफ दोलोआ जे क'क्राझार एसटि लकसभा बियाबाव सोरखौ बिजाथियै फोसावबाय? बियो दासिमबो सिद्धान्त जायाखै, बेखौ दा बुंथ'नो हाया, गतिके फैगौ समाव लासैनो मिथिलांगोन।